বৰনদী ভটিয়াই এখন খুব ধুনীয়া চিনেমা আৰু মই আচলতে চিনেমা বহুত দিনৰ মূৰত ইমান এখন ভাল চিনেমা চাইছোঁ অসমীয়া চিনেমা ভাল লাগিছে বহুত আৰু টিমটো বহুত ধুনীয়াকৈ কাম কৰিছে অনুপম কৌশিক খুব ভাল ডাইৰেকশ্যন কৰিছে আৰু এক্টিঙো খুব ধুনীয়া কৰিছে আৰু তৰালি বাৰ কথা ক'বই নালাগে মিউজিকৰ কথা মাজুলীত লোকেশ্যন লোৱা হৈছে আচলতে আপোনালোকো আহক অনুৰাধাত আজি আমি চালোঁ মই দুবাৰ চালোঁ ইতিমধ্যে আৰু দ্বিতীয় সপ্তাহ শেষ হ'ল কাইলৈৰ পৰা চতুৰ্থ সপ্তাহ আৰম্ভ হ'ব গতিকে সকলোবোৰ আহক যিসকলে চোৱা নাই আৰু এবাৰ চাইছে যদিও দুবাৰ চাবলৈও আহক ধন্যবাদ ভাল লাগিলে চাম বুলি ভাবি আছিলোঁ সকলোকে অনুৰোধ কৰিছোঁ চিনেমাখন চাব লাগে আৰু এসপ্তাহ চলিব লাগে আৰু খুব ধুনীয়া কমেডিটো খুব ভাল হৈছে অভিনয় সাংঘাতিক ভাল হৈছে আৰু কেমেৰা ভাল হৈছে আৰু গান ভাল হৈছে চব ভাল হৈছে এভৰিথিং খুবেই ভাল হৈছে খুব ধুনীয়া বিৰাট ধুনীয়া অভিনয় সকলোৱে চাবলৈ আহিব আৰু এসপ্তাহ যাতে আৰু পুনৰ হল পৰিপূৰ্ণ হৈ থাকে খুব ধুনীয়া লাগিলে সকলোৰে অভিনয় খুব বাস্তৱ হৈছে আৰু পুনৰ এনেকুৱা ছবি চাবলৈ পাম বুলি আমি ৰৈ আছোঁ খুব ভাল লাগিলে তাৰ মাজৰ এটা চৰিত্ৰ যেন লাগিল নিজকে যেন চকুৰ আগত দেখি আছোঁ খুব ৰিয়েলিষ্টিক লাগিছে খুব ভাল লাগিছে আকৌ এনেকুৱা চাবলৈ পাম বৰ ধুনীয়া লাগিলে বৰনদী ভটিয়াই চালোঁ বহুত দিনৰ মূৰত এখন খুব ধুনীয়া ছবি চালোঁ আৰু খুব চিৰিয়াছ ধুনীয়া কমেডি আৰু মিউজিক এক্টিং আটাইখিনিয়ে খুব ধুনীয়া হৈছে আৰু বিচাৰোঁ এনেকুৱা চিনেমা সদায় আহি থাকক আৰু কিছুদিন চলক অন্তত চিনেমাখন আৰু এমাহ চলক বা দুসপ্তাহ অন্তত মিনিমাম চলিব লাগে তাৰ কাৰণে কৈছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ আহক আৰু চিনেমাখন চাওক আৰু আমাৰ অসমীয়া চিনেমাক এনকাৰেজ কৰক খুব ভাল লাগিলে নষ্টালজিক হৈ পৰিছোঁ গাঁৱলৈ ঘূৰি গৈছোঁ আৰু চিনেমাখন চাওক আপোনালোকে যিসকলে চোৱা নাই চাবলৈ আহক আমাৰ হললৈ আৰু চিনেমাখন চলি থাকক বহুত দিন মানুহে চাওক